ৰাখি আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি মই আপোনালোকৰ বাবে লৈ আহিছো এটা নাইকা হল। মই নাইকাৰ পৰা কেইটামান বস্তু অৰ্ডাৰ কৰিছিলো আৰু বস্তু কেইটা আহি পালেহি আৰু মই ভাবিলো আপোনালোকৰ লগত শ্বেয়াৰ কৰো। প্ৰথমতে মই এনে ধৰণৰ কোনো হল শ্বেয়াৰ কৰা নাছিল, আজি ফাৰ্ষ্ট টাইম কৰিছো। গতিকে ভিডিওটো শেষলৈকে চাই থাকিব। বলক এতিয়া বস্তু কেইটানো কি চাই লওঁ। মোৰ প্ৰথম প্ৰডাক্টটো হৈছে এইটো এভৰি ইউথৰ মাস্ক হয়, এভৰি ইউথ নেচাৰেল গ্লো, আৰু এইটো হৈছে 90 গ্ৰামৰ আৰু এইটো মই 99 रुपीसত পাইছিলো। এইটো কিবা অফাৰত পাইছিলো। এনে এইটো 120-50 সামথিং কিবা এটা আছিলে, মই পাহৰি গৈছো প্ৰাইসটো কিমান হয়। আৰু এইটো অফাৰত আছিলে বাবে মই কম প্ৰাইসত পাইছিলো আৰু এইটো এতিয়ালৈকে মই ইউজ কৰা নাই, কিন্তু ইউজ কৰিলে আপোনালোকক মই তাৰ ভিডিও দিম, চাব। আৰু মোৰ 2 নম্বৰ প্ৰডাক্টটো হৈছে এইটো লেকমি 925cc ক্ৰীম, আৰু এইটো ইউজ কৰি মই বহুত ভাল পাওঁ। আগতেও বহুত কেইবাৰ আনিছো, ইউজ কৰিছো, আৰু কেতিয়াবা কৰবাত যাব হলে ফাউন্ডেশন বা কিবা লগালে বহুত হেভি লাগে, গতিকে কৰবাত ওলাই যাওঁতে এইটো লগাবলে বহুত ভাল আৰু বহুত লাইট মেকআপ লাগে, গতিকে এইটো মই বহুত ভাল পাওঁ ইউজ কৰি। পিছৰ থাৰ্ড প্ৰডাক্টটো হৈছে এখন পেলেট, সুইচ বিউটি আই শ্বেডো পেলেট হয়, আৰু এইখন মই আগতে ইউজ কৰা নাই, এবাৰ ফাৰ্ষ্ট টাইম আনিছো। মই আপোনালোকক পেলেটখন দেখাইছো। এইখন পেলেটখন আৰু কালাৰ কেইটা খুব ধুনীয়া কালাৰ আছে। মই আপোনালোকক দেখাব বিচাৰিছো। এইকেইটা একদম লাইটলি নিউড কালাৰ হয় আৰু মই খুব ভাল পাওঁ এনেকুৱা কালাৰ বিলাক। আৰু এইখন মই এতিয়ালৈকে ইউজ নাই কৰা। মোৰ 4 নম্বৰ প্ৰডাক্টটো হৈছে এইটো হৈছে লেকমি 925 প্ৰাইমাৰ প্লাছ মেট লিপষ্টিক এইটো, আৰু এইটো কালাৰটো হৈছে মেৰুন মিক্স, আৰু মই এইটো বহুত ভাল পাওঁ কালাৰটো, আৰু এইটো অফাৰ চলি আছিলে, গতিকে মই এইটো 250ত পাইছিলো। এনে এইটো প্ৰাইস 500 হয়, আৰু মই সেইটো অফাৰ চলি থকাৰ বাবে কমত পাইছিলো, আৰু এই লিপষ্টিকটো মই ব্যৱহাৰ কৰি খুবেই ভাল পাওঁ। আৰু মোৰ 5 নম্বৰ প্ৰডাক্টটো হৈছে এইডাল মাস্কাৰা হয়, এইডাল মেবলিনৰ মাস্কাৰা হয়, আৰু হাইপাৰ কাৰ্ল। তাৰ পৰা এইডাল মই ইউজ কৰিছো, গতিকে পেকিঙত নাই, পেকিংটো খুলিলো। আৰু এইডাল ৱাটাৰপ্ৰুফ হয়, আপুনি পানী লাগিলেও সহজতে নাযায়, আৰু মই ইউজ কৰি এইডাল ভাল পাওঁ। আগতেও ইউজ কৰিছো আৰু এইবাৰ আকৌ আনিছো। এইডাল মই অফাৰত পাইছিলো 217 টকাত পাইছিলো। আৰু মোৰ 6 নম্বৰ অৰ্ডাৰটো হৈছে এইটো নাইকাৰ, এডাল হৈছে কণ্ট্ৰোৰ ষ্টিক ফাউণ্ডেশ্যন প্লাছ। এডাল মই কণ্ট্ৰোৰিঙৰ বাবে আনিছো, আৰু মই আপোনালোকক দেখাইছো ইয়াৰ এইদৰে আহে। এডাল মই এতিয়ালৈকে ইউজ কৰা নাই। এডাল এনেদৰে ষ্ট্ৰিকত আহে, এনেদৰে আপোনালোকে ইউজ কৰিব পাৰিব, ইউজ কৰিবলৈ ভাল হ'ব, কিন্তু মই এতিয়ালৈকে ইউজ কৰা নাই এডাল। আৰু ইয়াৰ ছেটটো হৈছে 07 ছেট, আৰু ইয়াৰ প্ৰাইচটো 487 रुपीसত পাইছিলো মই, আৰু ইয়াৰ বেলেগ প্ৰাইচ এটা আছিলে, মই পাহৰি গৈছো, কিন্তু এইটো মই 487ত বাই কৰিছো। একেবাৰে শেষৰটো প্ৰডাক্ট হৈছে গাৰ্লছ বা মহিলাসকলৰ বাবে, আৰু সেইটো সকলোৱে ইউজ কৰিব লাগে আৰু বহুত ভাল হয়। সেইটো হৈছে মোৰ বিহু ৱাছ, আৰু এইটো মই ইউজ কৰিলো, গতিকে পেকিঙত নাই, আৰু এইটো 100 ml হয়, আৰু এইটোৰ প্ৰাইচ হৈছে 180 হয়, আৰু মই অফাৰত পাইছিলো 165-60 এনেকুৱা কিবা এটাতে পাইছিলো, পাহৰি গৈছো। আৰু এইটো ইউজ কৰি বহুত ভাল পাওঁ মই, আৰু আপোনালোকে যদি ইউজ কৰা নাই ইউজ কৰি চাব। আৰু মোৰ নাইকা হলৰ প্ৰডাক্টখিনি ইমানতে শেষ। বেলেগকে যদি মই আকৌ আনো হল, তেন্তে আপোনালোকক ভিডিও দিবলৈ চেষ্টা কৰিম। মোৰ আজি ভিডিওটো ইমানতে সামৰিছো। যদি মোৰ ভিডিওটো চাই ভাল পালে তেন্তে লাইক, কমেন্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।